আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি প্ৰায় 15-20 দিন আগত এজন ভাই প্ৰশ্ন কৰিছিলে, মোৰ মাইকীটো কিবা টকা পইচাৰ কাৰণে কাজিয়া কৰি, মোৰ লগত কাজিয়া কৰি কোনোবা এটা কোম্পানীত যাই প্ৰায় এমাহ কাম কৰিছে। তাত কাম কৰি তেখেতে 1 তাৰিখে মোৰ ঘৰত আকৌ উভতি আহিছে, কিন্তু মই তেখেতৰ লগত এমাহ ৰাতি যেতিয়া ডিউটিৰ পৰা আহে তেতিয়া মই সদায় ভিডিঅ' কল কৰি চাওঁ, ঠিকেই আছে। আৰু তেখেতে নিজে স্বীকাৰ কৰিছে মই কোনো মানুহৰ লগত বেয়া সম্পৰ্ক কৰা নাই, বেয়া কাম কৰা নাই। এতিয়া মোৰ স্বামীৰ বিনা অনুমতিত যে তেখেতে বাহিৰত গৈছে, তেখেতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছে, এইখিনি তেখেতে যে কাম কৰিছে বেয়া কাম, শৰীয়তৰ হুকুম কি? জ্যেষ্ঠ বুজুৰ্গ, আমি সকলোৱে এইখিনি খুব বুজি লওঁ। ইয়াত কোনো তালাক অহা নাই, যিহেতুকে স্বামী এৰি দিয়া নাই, তালাক নাই। মাত্ৰ তেখেতে এই ভুলৰ বাবে আল্লাহৰ ওচৰত মাফ চাব। প্ৰথমতে নিজৰ স্বামীৰ ওচৰত মাফ চাব, মাফ বিচাৰিব, তাৰপিছত আল্লাহৰ ওচৰত তওবা কৰিব, ইস্তিগফাৰ কৰিব, দোয়া কৰিব, আৰু দ্বিতীয়বাৰ এনে কাম নকৰোঁ বুলি, আৰু দ্বিতীয়বাৰ স্বামীৰ কথা অমান্য নকৰোঁ বুলি আল্লাহৰ ওচৰত দোয়া কৰিব, তওবা কৰিব। এইখিনি কৰিলে যথেষ্ট। ওয়া আখিৰু দাৰৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।